মাংস খুলুমবাই সব ভালে আছে একদম ভাল আজি আমাৰ মাজত উপস্থিত ভাৰতবৰ্ষৰ সন্মানীয় গৃহ আৰু সমবায় বিভাগৰ মন্ত্ৰী আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰী অমিত শাহ ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া অশোক সিংহাল ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া সন্মানীয় সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া ৰাণগৌৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ সকলোৰে আদৰৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সদৌ বাথৌ মহাসভাৰ সভাপতি খগেন ৰামচিয়াৰী ডাঙৰীয়া সাধাৰণ সম্পাদক গণেশ দৈমাৰী ডাঙৰীয়া ভাৰত চৰকাৰৰ গৃহ সচিব অজয় ভাল্লা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত সুধী মণ্ডলী আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল সদৌ বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বাথৌ প্ৰাৰ্থনা সভা গৌমা আৰজত উপস্থিত থাকিবলৈ পাই আমি সঁচাকৈয়ে ধন্য অনুভৱ কৰিছো আজি এই পবিত্ৰ অনুষ্ঠানৰ শোভা বৰ্ধন কৰিবলৈ ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি উত্তৰ পূৰ্বে নতুন দিগন্তৰ দুৱাৰ মুকলি কৰিছে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ দূৰদৃষ্টি সম্পন্ন ৰাজনীতি তথা অসম আৰু অসমবাসীৰ প্ৰতি স্নেহ আৰু দায়বদ্ধতাৰে তেখেতে কৃতাৰ্থ কৰিছে মই তেখেতক এই পবিত্ৰ অসম ভূমিলৈ স্বাগতম জনাইছো আৰু বাথৌ মহাসভাৰ এই কাৰ্যসূচীত তেখেতৰ উপস্থিতিৰ বাবে ধন্যবাদ জনাইছো সদৌ ৰাইজক মই এটা দীঘলীয়া হাত চাপৰিৰে অমিত শাহ ডাঙৰীয়াক অসম ভূমিলৈ আদৰণি জনাবলৈ অনুৰোধ জনাইছো ইয়াৰ লগতে আজিৰ প্ৰাৰ্থনা সভাত উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ প্ৰতিও মই মোৰ প্ৰণিপাত জনাইছো আজিৰ এই মহান দিনটোত বড়ো সমাজৰ পিতৃস্বৰূপ বড়ো জাতিৰ অন্যতম পথিকৃত আৰু সমগ্ৰ অসমৰে পুৰুধা ব্যক্তি বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো বডুফাই বড়োসকলৰ সমস্যা আৰু বড়োসকলৰ অধিকাৰৰ বিষয়টো সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল সদৌ বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনৰ গৌৰৱপূৰ্ণ এই দিনটোত মই বড়ো জাতিৰ অগ্ৰণী অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপনাথ বসুমতাৰী আৰু সাধাৰণ সম্পাদক বানেশ্বৰ বসুমতাৰী আৰু যিসকল ব্যক্তিৰ প্ৰচেষ্টাত এই অনুষ্ঠানটোৰ জন্ম হৈছিল তেখেতসকলক মোৰ শ্ৰদ্ধা নিবেদন কৰিছো সদৌ বাথৌ মহাসভাৰ বৰ্তমানৰ সভাপতি সাধাৰণ সম্পাদক লগতে সকলো প্ৰাক্তন আৰু বৰ্তমান বিষয়ববীয়াকো মই অভিনন্দন জনাইছো আজিৰ পৰা ৩ দশক পূৰ্বে প্ৰতিষ্ঠা হোৱা সদৌ বাথৌ মহাসভাই বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি জন্ম লগ্নৰে পৰা বড়ো সমাজৰ সংস্কাৰ বড়ো সংস্কৃতি আৰু ভাষাৰ বিকাশ তথা অসমকে ধৰি দেশ বিদেশৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা বড়ো লোকসকলক সংগঠিত কৰাৰ লক্ষ্যৰে নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছে এক চহকী সভ্যতা আৰু সংস্কৃতিৰ গৰাকী বড়ো জাতিৰ ধৰ্মীয় সাংস্কৃতিক সাহিত্যিক আৰু পৰম্পৰাগত ৰীতি নীতি তথা লোকবিশ্বাসৰ সংৰক্ষণ আৰু
প্ৰচাৰ প্ৰসাৰৰ দিশত সদৌ বাথৌ মহাসভাই প্ৰশংসনীয় ভূমিকা লৈ আহিছে। ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হৈছে আজি আমি অংশ লোৱা বাথৌ প্ৰাৰ্থনা সভা গৌমা আৰজ। এনে এক বিশাল জনসমুদ্ৰৰ অংশগ্ৰহণে এই অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰিছে। মই নিশ্চিত যে বাথৌ মহাসভাৰ এনে পদক্ষেপে বড়ো জাতিৰ উঠি অহা প্ৰজন্ম জাতিটোৰ ধৰ্মীয় সামাজিক সাংস্কৃতিক পৰম্পৰাসমূহৰ সৈতে ভালদৰে পৰিচিত কৰি তোলাত এক বিশেষ ভূমিকা ল'বলৈ সক্ষম হ'ব। প্ৰকৃতিক আলম বাতৰি ধৰ্ম এক বিশেষ ৰূপ লাভ কৰিছে। গছৰ তলত বেওৰাই বাথৌৰ পৰম ব্ৰহ্ম জ্ঞান কৰি কৰা পূজাৰ জৰিয়তে অনন্ত কালৰে পৰা বড়ো জাতিৰ প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। বাথৌ ধৰ্মাৱলম্বী বড়োসকলে শত সহস্ৰ যুগ ধৰি উদ্ভিদ অমৰ বৃক্ষ পাঁচ শিৰাযুক্ত সিজু গছত বাথৌৰ বেদীত অতি সন্মান সহকাৰে সুপ্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰি আহিছে। বাথৌৰ বেদীত সিজু গছত প্ৰতিষ্ঠা কৰাৰ মূল কাৰণ হ'ল সিজু গছ বাথৌ ধৰ্মৰ বাবে ঈশ্বৰ আৰু পৰমাত্মাৰ প্ৰতীক। বড়ো জনগোষ্ঠীৰ এনে ধৰণৰ পৰম্পৰাগত ৰীতি নীতি ধৰ্মীয় আচাৰ ব্যৱহাৰে কেৱল ৰাজ্যৰ সংস্কৃতিৰ সম্মান চহকী কৰাই নহয়, ভাৰতবৰ্ষৰো জাতি জনগোষ্ঠীয় মানচিত্ৰখন সমৃদ্ধ কৰিছে। এই বৈশিষ্ট্যসমূহক স্বীকৃতি প্ৰদান কৰাৰ লগতে তাৰ সংৰক্ষণ সুৰক্ষা আৰু প্ৰসাৰৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান। এই বিষয়ত গভীৰ উপলব্ধিৰে ৰাজ্য চৰকাৰে খিলঞ্জী আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ নামৰ বিভাগটো গঠন কৰিছে। মই বিশ্বাস কৰোঁ কোনো এটা জাতিৰ সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাই জাতিটোৰ চহকী ঐতিহ্য আৰু সুকীয়া পৰিচয় সাক্ষ্য বহন কৰে। এটা জাতিৰ সত্তা চিৰযুগীয়া কৰিবলৈ সেয়েহে প্ৰতিগৰাকী লোকে নিজৰ সংস্কৃতি আৰু ধৰ্মীয় নীতিবোৰৰ সৈতে ভালদৰে পৰিচয় হোৱা উচিত। আমাৰ নতুন প্ৰজন্মই আমাৰ যি পৰম্পৰাগত ধৰ্ম সেই ধৰ্মৰ শিপাক শক্তিশালী কৰি ৰাখিব লাগিব আৰু বাথৌ ধৰ্মক বিশ্বৰ জগত সভালৈ লৈ যাব লাগিব। তাক মই আজি বড়ো জনগোষ্ঠীৰ ওচৰত আহ্বান জনাম। এই বাথৌ ধৰ্মৰ পবিত্ৰ সংস্কৃতি আৰু সভ্যতাক জগত সভালৈ লৈ যাবৰ বাবে আজিৰ সভাতেই বড়ো এই বাথৌ থানচালি অসমৰ 1000 স্থানত নিৰ্মাণ কৰিবৰ বাবে মই 5 লাখ টকাকৈ আৰ্থিক সাহায্যৰ বিষয়ে ঘোষণা কৰিছো। ইয়াৰ উপৰিও আমাৰ গুৱাহাটীৰ বাথৌপুৰীত যি বাথৌ থানচালি নিৰ্মাণ হৈ আছে সেই নিৰ্মাণ কৰিবলৈও আজিৰ সভালৈ মই 10 কোটি টকা আজিৰ সভাত মই ঘোষণা কৰিছো। ইয়াৰ উপৰিও আমাৰ খিলঞ্জীয়া ধৰ্মীয় বিশ্বাস বিভাগৰ পৰা প্ৰতি বছৰে সদৌ বাথৌ মহাসভাত 50 লাখ টকাৰ এটা বাৰ্ষিক অনুদান দিয়াৰ বিষয়েও মই আজিৰ সভাত ঘোষণা কৰিছো। শ্ৰদ্ধা ৰাইজ, আমাৰ পূৰ্বপুৰুষসকলে বানপানীৰ পৰা, ভূমিকম্পৰ পৰা, বন্য জন্তুৰ পৰা আমাক ৰক্ষা কৰিবলৈ এই বাথৌ ভগৱানক পূজা কৰিছিল। এই বাথৌ ভগৱানে যুগ যুগ ধৰি বড়ো সমাজক আজিলৈকে ৰক্ষা কৰি আহিছে। মই বড়ো সমাজৰ যুৱ প্ৰজন্মক আহ্বান জনাম, আপোনালোকে যেন এই বাথৌ ধৰ্মৰ শিপাডালক খামুচি মাৰি ধৰি থাকে আৰু এই বাথৌ ধৰ্মক जगत सभाले आपनालोके লৈ যায়। आज हमारे लिए परम सौभाग्य की बात है, माननीय गृह मंत्री अमित शाह जी हमारे बीच में उपस्थित है। उनका द्वारा ही बोडो शांति समझौता का मार्गदर्शन, उनका मार्गदर्शन से ही
और उनका आशीर्वाद से ही, अमित शाह जी का आशीर्वाद से ही बोडो समझौता का हस्ताक्षर हुआ था। प्रधानमंत्री नरेंद्र मोदी जी की नेतृत्व में आज उत्तर पूर्व हर दिशा में आगे जा रहा है। प्रधानमंत्री मोदी जी ने बोडो एकॉर्ड का बाद कोकराझार में खुद आकर बोडो समाज को धन्यवाद देते थे और अभिनंदन दिया था। और आज दोबारा माननीय गृह मंत्री जी भी आप लोगों का बीच में उपस्थित है। असम में अमन शांति और शयन का जो एक नया आस दिशा और दशा बना है, इसका कारण मैं प्रधानमंत्री नरेंद्र मोदी को ये असम का पवित्र धरती से पुनः एक बार नमन करता हूँ। और हमारे प्रिय गृह मंत्री अमित शाह जी को मैं पुनः एक बार धन्यवाद देता हूँ। और ये बाथो समाज का, बोडो समाज का सभा में आप आने के लिए मैं आपको असम वासियों का ओर से हृदय पूर्वक अभिनंदन भी देता हूँ। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम। मोर लगत एकेलगे कबो भारत माता की, भारत माता की। बहुत बहुत धन्यवाद।